কবিতাৰ শিৰোনাম উশাহ, কথা বুলুমণি দাস কলিতা, সুৰ পম্পী গগৈ। মোৰ বহুমলীয়া পকেটখনত মই লৈ ফুৰোঁ এটি উশাহ। হাতখনে নিজৰ উজানিতে পকেটখন খেপিয়াই চাই, পকেটত ভৰাই থোৱা উশাহটো আছেতো। মোৰ উৎকণ্ঠা দেখি মৃত্যুৰে হাঁহে। তাৰ ক'ত যে প্ৰচেষ্টা, তাৰো যে আছে অযুত বাসনা। মোৰ উশাহটো চুৰ কৰাৰ ফান পাতি সি ঘনাই ঘনাই বৰণ সলায়। ক'ত ভাইৰাছৰ আগমন, লক্ষ্য মাথো মোৰ উশাহটো। উহ, তাৰ ফান্দত ভৰি দিলেই সি কাঢ়ি লয় উশাহ, মৃত্যুৰে পাই ৰং। মই খেপিয়াই চাওঁ, আকৌ খেপিয়াই চাওঁ মোৰ উশাহটো। কেতিয়াবা মুকলি বতাহ বিচাৰে সি, সেউজীয়াৰ অভাৱত দিব নোৱাৰোঁ তাক মই এচাটি মুকলি বতাহ। উশাৰ মুক্ত বিচৰণ মানুহ নামধাৰী প্ৰাণীবিধে কৰিলে যে নিষিদ্ধ। পকেটখনৰ ভিতৰতে বন্দী আজি মোৰ উশাহটো। ভাইৰাছৰ ভয়ত সি আজি আতংকিত। মৃত্যুৰ উপত্যকাৰ অকলশৰীয়া আজি মোৰ উশাহটো।